হাই ভিৱান, কি খবৰ? এতিয়া আজি আকৌ আপোনালোকক PS লাইভ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি অকণ ভাল লাগিছে বাৰু, ৰ'দটো ওলাইছে যিহেতু অকণমান আজি মানে সদায় মানে বৰষুণ দি থাকিলেও ভাল নালাগে, আৰু অকণ মানে ৰ'দটো ওলালে ভাল লাগে। আৰু এনি টাইম বৰষুণ দি থাকিলেও ভাল নালাগে, আৰু এনি টাইম ৰ'দ দি থাকিলেও ভাল নালাগে। মানে ৰ'দো দিব লাগে, বৰষুণো দিব লাগে। ভাল লাগিছে আজি বতৰটো, অলপ মানে বতাহ বুলি আছে, আৰু ৰ'দটো ইমান চোকাও নহয় বাৰু আজি, হ'লেও ভাল লাগিছে। আৰু আজি মানে চুলিখিনি ধুম বুলি ক'লে ধুবও পৰা নাছিলোঁ, মানে এইকেইদিন মানে একেৰাহে মানে বৰষুণ, মানে নন ষ্টপ বৰষুণ মানে। চ' আজি ৰ'দটো ওলাইছে, ৰ'দটো ওলাওঁতে চুলিখিনিও ধুলোঁ। আৰু এতিয়া আছোঁ আৰু এনে ৰ'দতে। এয়া চাওক, আজি অকণমান ধুনীয়াকৈ ৰ'দটো ওলাইছে, বতাহো অলপ বলি আছে বাৰু, বতাহ মাৰি আছে। এয়া আমাৰ কলগছজোপা লৰি আছে, গছৰ পাতবোৰ অকণমানকৈ। সেইজোপা আমাৰ আম গছ, বাপৰে বহুত ওখ আম গছজোপা। খালি মঠাইটো মানে অলপ ওখ, মানে মঠাইটোৰ পৰা মানে উঠি চালে আম গছজোপা বেছি ওখ যেন নালাগে। খালি আমাৰ মানে চোতালৰ পৰা মানে চাবলৈ হ'লে আম গছজোপা মানে বহুত ওখ। এইবাৰ আম কমকৈ লাগিছে, মানে ফুলোতে ঢেৰ ফুলিছিলে, খালি মানে সৰি গ'ল আৰু চব, মানে বতাহ বৰষুণত এতিয়া কমকৈ লাগিছে। আৰু আৰু ৰ'দ ল'ম, ৰ'দ লৈ মানে বহুত মানে গৰম উঠি গ'লগৈ লৈ, আৰু চুলিখিনিও মানে মোক শুকালে। আৰু এতিয়া বহুত দেৰি মানে ৰ'দতে বহি দিলোঁ, আৰু পুৱা মানে গৰম উঠি গ'ল, আহি পিনে এতিয়া আকৌ এয়া বাৰান্দাতে মানে বহি দিছোঁ। আৰু সেইটো আমাৰ বৌ ঘৰ, বৌ আছে, বৌ ভিতৰত কিবা কৰি আছে। আপোনালোকক সেই বৌয়ে দৰ্জাখন মেলি চাই দিছে চব। এইজনী আমাৰ বৌ, দেখিছেনে? বৌয়ে মানে গম নাপায় একো, মানে কি কৰিছোঁ মানে গম পোৱা নাই আৰু। এইজোপা আমাৰ বাঁহগছ হয়, বাঁহগছজোপা মানে চোতালতে আছে। আৰু বাঁহগছজোপা তলত মানে ৰৈ ভাল লাগে, যেতিয়া মানে বেছি গৰম উঠিলে বাঁহগছজোপা মানে তলত ৰৈ ভাল লাগে। খালি মানে এতিয়া যিহেতু এতিয়া গছেও মানে নতুন পাত সলায় বহাগত, আৰু এতিয়া আগৰ পুৰণা পাতখিনিতো মানে সৰি গৈছে, ৰুবলৈ ভাল। খালি বাঁহপাতখিনি মানে ইমান মানে সৰি থাকে, মানে খাওঁ মানে গোটেই বাঁহপাত মানে চোতালখন মানে নধৰা হৈ থাকে, খাই মানে আমনি লাগি যায়গৈ। আৰু এজোপা বাঁহগছজোপা ৰাতিতে, এইটো আমাৰ বৌহঁতৰ ঘৰ হয়, বৌ থাকে মানে ইয়াত। এজোপা বৌয়ে ৰুইছিলে, এজোপা ফুল নুফুলে, খালি মানে গছৰ পাতটোহে মানে ভাল লাগে বাৰু। বৌয়ে ৰুই থৈছে চব, এইবোৰ টেঙা গছ, এয়া বৌয়ে ৰুই থৈছে, এইবোৰ টেঙা ডাঙৰ হ'বগৈ। আৰু এয়া আমাৰ ঘৰৰ মানে পিছপিনে এয়া সৰুৱা বেঙেনা গছ। সৰুৱা বেঙেনা মানে খাই মই বিৰাট ভাল পাওঁ, তেলত মানে ফ্ৰাই কৰি খাই বহুত ভাল পাওঁ। খালি এতিয়া লগা নাই, দুটামান লাগিছিলে, মই কালি নিলোৱেই। বহুত বান্দৰৰ পৰা মানে বস্তু মানে একো নাথাকে, মানে বাৰীৰ বস্তু কাও একো নাথাকে মানে। এইজোপা চাওক, এইজোপা জেতুকা এতিয়া ঢেৰ লাগি আছিলে বাৰু। খালি এতিয়া মই মানে বিহু দিনাখনি এই হাতত জেতুকা লাগিয়ে আছে। জেতুকা মানে ইয়াৰ পৰাই ছিঙি পানি জেতুকা লগালোঁ, আৰু তাৰ পাছতো মানে আকৌ ইয়াত নতুনকৈ মানে পোখালে, মানে বহুত মানে অকণমান মানে লগালে মানে বহুত মানে ধুনীয়া ৰং হয়, মানে বহুত ভাল হয় জেতুকাজোপা। এইয়া মই আকৌ ওলালোঁ, গধূলিয়ে হৈছে। আৰু এতিয়া আকৌ গাঁৱতে মানে ওচৰতে কণমানি এজনী বাৰ্থডে আছে, বাৰ্থডেলৈ মাতিছিলে। আকৌ এতিয়া বাৰ্থডেলৈ যাবলৈ ওলাই আছোঁ। পংকজ ঘৰত নাই, যিহেতু সি ডিউটিলৈ গ'ল, অহা নাই, আহিবলৈ হৈছে আৰু। চ' আকৌ সি আহিলে এতিয়া আকৌ বাৰ্থডেৰ পৰা আহোঁগৈ। আৰু
ফুৰি থকাই হৈছে আৰু অকল আৰু নুফুৰিনো কি কৰিম আৰু ঘৰতো সোমাই সোমাই আমনি লাগে এইয়া কামৰ পৰা আহিলে এতিয়া আৰু এতিয়া আমি বাৰ্থডেলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া গিফ্ট এটা লৈ আহিব লাগিব দোকানৰ পৰা চ' গিফ্ট এটা লৈ আহোঁগৈ আনি আৰু বাৰ্থডেলৈ যাম আহি আৰু ঘৰত আৰু ঘৰলৈ আহিম আৰু ফুৰি খাব লৈছোঁ বাৰ্থডে ঘৰত পুৰি খাব আহিছোঁ মাতিলে কেনেকুৱা লাগিছে ভাল লাগিছে এয়া পুৰি ভাজি খাই দিয়ে আকৌ এই পুৰি ভাজি খাব লৈছোঁ খাই ল এইফালে চাওঁ ছোৱালীজনী এইফালে চাওঁ এইজনী আমাৰ বাৰ্থডে ছোৱালীজনী বাৰ্থডে গাৰ্ল এইজনী বাৰ্থডে গাৰ্ল এইফালে চাই দিয়া কি কৰিয়া এইফালে চাই দিয়া কি কৰিয়া হাই থেংক ইউ কৰিয়া উঠিছে যে থেংক ইউ কৰিয়া এই মাত্ৰ বাৰ্থডে পৰা আহিলোঁ আহি পানি মানে এয়া ভিতৰত সোমাইছোঁহি আৰু অলপ মানে বজাৰ কৰিবলগীয়া আছিলে বজাৰো কৰিলোঁ কৰি মেলি আহি পানি এই জাষ্ট মানে ঘৰ সোমাইছোঁ ইয়াৰ গধূলিয়ে হ'ল আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আমি কেনেকুৱা পাইছে আপোনালোকে জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাব টিল দেন বাই 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 বাই